জুনাইত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানক লৈ দেখা গ'ল এক আৱেগিক দৃশ্য। ১ নং মুৰকংচেলেক গাঁৱৰ নিবাসী জগদীশ মিৰিয়ে অসম আৰক্ষীৰ ১৩ নং APBNৰ নায়ক হাবিলদাৰ হিচাপে ৩৮ বছৰ ৩ মাহৰ সুদীৰ্ঘ সেৱাৰ অন্তত যোৱা ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰে। শুক্ৰবাৰে নিজা ঘৰলৈ উভতি অহাৰ সময়তে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পৰিয়াল, আত্মীয় স্বজন আৰু গাঁৱৰ ৰাইজে ঢোল বাদ্য, মিচিং পৰম্পৰাগত সামগ্ৰী আৰু ফুলাম গামোচাৰে তেওঁক উষ্ম আদৰণি জনায়। পিছত এক সমদলৰ মাজেৰে তেওঁক ঘৰলৈ লৈ অনা হয় আৰু পৰম্পৰাগত নিয়মেৰে আদৰণি জনোৱা হয়। অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান জগদীশ মিৰিয়ে আত্মীয়, গাঁওবাসী ৰাইজৰ এই মৰম আৰু সন্মানক জীৱনৰ এক অনুপম অনুভৱ বুলি অভিহিত কৰে। অনুভৱটো আজি এনেকুৱা লাগিছে যে মই পুনৰ আকৌ যুৱ এটা পালোঁ, কিয়নো মই অৱসৰ লোৱাৰ পিছতো মোৰ বেণ্ড প্লাটনৰ ল'ৰা গোটেইকেইজনে মোৰ লগত আহিছে। কেইজনমান হয়তো ডিউটিৰ কাৰণে আহিব নোৱাৰিলে। মই ইংৰাজী 87ৰ 26 ডিচেম্বৰত চাকৰিত মুকৰল হৈছিলোঁ। সেই মৰে মই আজি নিজৰ সুস্থ শৰীৰ আত্মা আকৌ আনিছোঁ। অৱশ্যে বয়সৰ চাপ পৰাৰ কাৰণে কিছু মোৰ হাল সলনি হ'ব পাৰে, কিন্তু মই সেইজন ব্যক্তিয়ে আজি পুনৰ যি পিতৃ মাতৃৰ চৰণ চুই পেলাই ইয়াৰ পৰা ওলাই গৈছিলোঁ 40 বছৰ কালৰ কাৰণে জীৱন মৃত্যুক এৰি আজি মই পুনৰ ঘূৰি আহিবলৈ সক্ষম হৈছোঁ। সেইটো হ'ল মোৰ মা দেউতাৰ আশীৰ্বাদ আৰু মোৰ সহকৰ্মী, মোৰ প্লাটনৰ জোৱানসকলৰ আশীৰ্বাদ আছিলে, আৰু বিশেষকৈ মোৰ ঘৰ ডাঙৰীয়া, আমি মিচিঙত ক'লে ঘৰ ডাঙৰীয়া বুলি কয়, সেই সকলোখিনি যদি শুদ্ধভাৱে যে মই পূজা অৰ্চনা কৰি থাকোঁ, মোক নিশ্চয় ভগৱানে এই ক্ষেত্ৰত সহায় কৰিছে। আপুনি অৱসৰ লোৱা মুহূৰ্তত কি পদৰ পৰা আপুনি অৱসৰ ল'লে? মই বৰ্তমান ৩ হাবিলদাৰ হৈছিলোঁ মুখ্য আৰক্ষী হিচাপে। তাৰপিছত এতিয়া সময় হোৱাৰ কাৰণে মই অৱসৰ লৈ আহিবলগীয়া হ'ল। আজি মোৰ এনেকুৱা লাগিছে যে মই যেন পুনৰ মাৰ পেটৰ পৰা জন্মলৈ আকৌ ওলাই অহা যেন লাগিছে। মোৰ এনেকুৱা অনুভৱ হৈছে, মই এনেকুৱা যে এখন মোৰ 2টা ল'ৰা ছোৱালী বা মোৰ পৰিয়ালে বা মোৰ গোটেইখিনি পৰিয়াল মিলি যে এনেকুৱা এটা অনুষ্ঠান কৰিব, মই হয়তো কল্পনা কৰিব পৰা নাছিলোঁ। হয়তো চাগে আজি জোনাইত এনে প্ৰথম এইটোৱে অনুষ্ঠান হৈছে নেকি, মই সেইটো অনুভৱ কৰিছোঁ। ইমানেই ভাল লাগিছে, ঘৰৰ গোটেই পৰিয়ালৰ লগত গাঁৱৰ পৰিয়াল গোটেইকেইটা লগ লাগি এই অনুষ্ঠানখন আয়োজন কৰাৰ কাৰণে মই কেনেকৈ তেওঁলোকক আশীৰ্বাদ দি মোৰ ভাষা বিচাৰি পোৱা নাই। বিশেষকৈ ইয়াৰ লগত জড়িত পৰি আছে মোৰ ভাগিন এই ৰাজেশ পেগু আছে, তাৰপিছত আদিত্য কুম্বাং আছে, আৰু মোৰ জঙাইটো আছে, মোৰ ল'ৰা দুটা আছে। এই গোটেইকেইটা মিলি পেলাই আজি যিটো অনুষ্ঠান আৰম্ভ কৰি মোক পুনৰ নিজৰ ঘৰলৈ আহিবৰ কাৰণে সুবিধাকণ দিলে, শক্তিটো দিলে বুলি কৈছোঁ মই। এইটো তেওঁলোকৰ অপ্ৰাণ শক্তিৰ কাৰণে মই আজি নিজৰ বাসগৃহত আহিবলৈ পাইছোঁ। আজি মই মোৰ ঘৰত আহি পোৱাৰ লগে লগে মই এইটো মোৰ ত্ৰয়োদশ অসম আৰক্ষী বাহিনীৰ এটা অসম পুলিচ বেটেলিয়নক মেছেজ এটা দিব বিচাৰিছোঁ। নিজৰ ল'ৰা যেতিয়া অসম পুলিচত বা চেণ্ট্ৰেল ফ'ৰ্চত যদি ভৰ্তি হয়, এনেকৈ যদি আদৰি আনে, নিশ্চয় এইটো এতিয়া ভাল শুভ লক্ষণ। বিশেষকৈ মই ক'বলৈ গ'লে আমাৰ ত্ৰয়োদশ অসম আৰক্ষী বাহিনীৰ কামাণ্ডাৰৰ পৰা লৈ পেলাই সকলো কৰ্মচাৰীক মই আজি কোটি কোটি নমস্কাৰ কৰি মই আজিলৈ ইমানতে সামৰণি মাৰিলোঁ।